হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আমাৰ বগীয়া সত্ৰত ফাকুৱা কেনেদৰে পালন কৰা হয় আপোনালোকক জনাম। ফাকুৱা দিনাখনি ফাকুৱা দৌলৰ পৰা শ্ৰীকৃষ্ণ ভগৱানৰ মূৰ্তি এজন মানুহে তেওঁৰ মূৰৰ ওপৰত লৈ সত্ৰৰ সকলো ঘৰৰ মুখৰ আগেদি লৈ যায় আৰু ঘৰৰ মুখৰ আগেদি যাওঁতে প্ৰতিজন মানুহে সেৱা কৰে। এনেদৰে সকলো মানুহে সেৱা কৰি যায়। কেনেদৰে ফাকু খেলা হয় আৰু কেনেদৰে নৃত্য কৰা হয় চাবলৈ ভিডিঅ'টো লাষ্টলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি ছাবস্ক্ৰাইবটো কৰি দিব চেনেলটো। আমাৰ ইয়াত ফাকুৱা এনেদৰেই খেলা হয়।